এইফালে চৰাই পুৰা মাছ খাই কি চৰাই মই নাজানিছো খালি আপোনালোকে জানে যদি ক'ব এইটো দেখিছে এইফালে অলপ অলপ সিঙ্গল কে আছে এইটো এটা আৰু ইফালে আছে মই কি এইফালে চোৱা Hey guys, welcome back to the channel. আৰু কেনেকে আছো শুই উঠি আজি ব্লগ কৰিবলৈ ষ্টাৰ্ট কৰি দিছো এতিয়া এইফালে বয়ে ব্ৰেকফাষ্ট ৰেডি কৰিছে ব্ৰেকফাষ্ট কৰ তাৰপা ক'বাত ওলাই যাম নে শুই দিয়ে নহয় দে মই দুকাপ চাহ খালো এতিয়ালৈকে ই শুই উঠিছে আৰু তাৰপা এতিয়া ওলাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'বোৰত মৰম দিব আৰু কি কৰোঁ চাই থাকক এতিয়া আৰু এইফালে আজি আকৌ দেখাও কচু ডাল কচু বুটলিম কচু থুৰি এইফালে আকৌ পুখুৰীটো ভিউটো দেখাই দিছোঁ এতিয়া ৰ'দ দি আছে না ৰাতিপুৱা চালিয়া লাগিছে আৰু ৰাতিপুৱা ৰ'দ ল'ব লাগে আজিকালি সোনকালে উঠিব শিকিছোঁ দিয়ে ভিটামিন ডি লৈছে অ' মাই গড এতিয়া যাওঁ ব্ৰেকফাষ্ট খাই লওঁ ব্ৰেকফাষ্ট কৰি লওঁ খাই লওঁ হয় নাই খাই লওঁ খোৱা মেইন এইফালে ধুনীয়া লাগিছে এতিয়া এইফালে অলপ ওলাই আহিছিলোঁ আৰু ধুনীয়া স্পট এটা দেখিলোঁ সি লাষ্ট কৰিছে ব্লগত কালি ব্লগটোত যে ওলালে গমেই পোৱা নাই ধুনীয়া স্পট এটা দেখিলোঁ সেইকাৰণে অলপ ওলাই আহিছোঁ আৰু এইফালে কি দেখালোঁ এইটো কৈ দিয়া আকৌ এই পাত কলম দিছে চাহ পাত এতিয়া এইফালে ভিউটো চেক আউট কৰক কি চালিয়া লাগিছে এইফালে এইখিনি চোৱা এইখিনি বেছি কোমলীয়া হৈছে কি ধুনীয়া এইফালে চাই দিয়া এইফালে মন গৈছে এনেকে তোলে এনেকে কৰি পেলাই নেকি এনেকে ইমান স্পীডত কেনেকে চিঙে এইটো চালিয়া লোকেশ্যনত আহি পিনি আমি ধুনীয়াকৈ ফটো তুলি ল'লোঁ আৰু ফটো চেক কৰিবৰ কাৰণে ইনষ্টাত ফ'ল' কৰি দিব আৰু লগতে ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু এইফালে কি কৰিছা তোমালোক দুইটাই অ' মাই গড আচলতে আজি কোনো প্লেন নাছিলে এনেই অলপ ওলাই আহোঁ বুলি ভাবিলোঁ শ্বৰ্ট এণ্ড চিম্পল ব্লগ এটা বনাই দিছোঁ আৰু ব'লা দেখাই দিওঁ শ্বৰ্ট এণ্ড চিম্পল ব্লগ এটা যিহেতু কৈছিলোঁ যে ডেইলি ব্লগ কৰিবলৈ ষ্টাৰ্ট কৰিম সেইকাৰণে যেনেকৈ পাৰিছোঁ ষ্টাৰ্ট কৰি দিছোঁ আৰু চালিয়া লাগিছে এতিয়া দেখিলোঁ ৰাম মন্দিৰ হয় নাই বিৰাটে চালিয়া ভিউটো আপোনালোককো দেখাই দিওঁ আৰু কমেণ্টত জয় শ্ৰী ৰাম লিখিব এই চাওক ভিউটো কি চালিয়া আৰু এটা বস্তু দেখাওঁ যে এইপিনে ৰীল বনাবলৈ গৈছিলে দেখিলে এইফালে কি হ'ল দেখাই দিয়া কাট খালে এই ৰ'বা ভাল কথা এটা মনত আহিছে দেখিছে নাই তেজ প্ৰাণ দি পিনি ৰীল বনাইছে মৰম দিয়ক প্ৰাণ যায় লেকিন ৰীল না যায় ৰীল যায় তো যায় দিছ ইজ দ্য ক্ৰেজ ফৰ ৰীলছ ইন আছাম হয় নাই ৰীলছ মেইন গাইজ মৰম দিব আৰু এইফালে আছে তোমাৰ চাহৰ ফেক্টৰীটো এইফালে ফেক্টৰীটো আছে দেখাই দিছোঁ এইফালে আছে এতিয়া তালৈ নাযাওঁ চাই থাকক ব্লগ এইফালে পাপা চাজাদকা আৰু আমি পুৰা ফুৰি আছোঁ এইফালে পাহাৰ এইফালে পাই গ'লোঁ আমি মন ডিষ্ট্ৰিক্ট এতিয়া এইফালে গৈ অলপ ফুৰি আহোঁগৈ কি ধুনীয়া পৰিৱেশ কি ধুনীয়া পৰিৱেশ ওলাই আহোঁতে ক'ত পালোহি আমি এতিয়া নামতোলা পাৰ হৈ মন পোৱাগৈ নামতোলা পাৰ হৈ আহিলোঁ আৰু এইফালে দেখিলোঁ বিৰাটে চালিয়া লাগিছে খেজুৰৰ গছ এইফালে চাব পাৰে অলপ নামি গৈ দেখাই দিওঁ আচলতে আজি এনেই ছাডেনলি ওলাই অহা হ'ল পিছে বহুত চালিয়া লাগিছে দেই আৰু মনলৈকে নাযাওঁগৈ আৰু ঘূৰিম হয় নাই আৰু ৰাস্তাত বহুত চালিয়া প্ৰিয় বস্তু এটা দেখিলোঁ সেইটো কিনিমগৈ দেখাম বাৰু আপোনালোকক গেছ কৰিব পাৰে যোনটো বস্তু তাই ভাল নাপায় মই ভাল পাওঁ কৈ দিয়া কি এইফালে চাবা অ' মাই গড
চোৱাহি এইটো খাওঁ এইবোৰ পকি আছে নাই এইবোৰ খাব নোৱাৰা আৰু এইফালে আছে আৰু এইফালে খেজুৰ মই ফটো মাৰিছোঁ কিছু নাই দেখা যে আগত সেইকাৰণে আৰু গোটেই ভিউটো একবাৰ দেখাই দিছোঁ কি চালিয়া লাগিছে মই ফটো দুখনমান মাৰোঁ আহা এইবোৰক কয় বেষ্ট ভিউ আৰু আমি যে টোপোলা ভাত খাওঁ ক'ৰবাত বোলে কেতিয়াবা টোপোলা ভাতটো যে নুৰিয়াই দিয়ে এই তাত এইবোৰ দুখনমান লৈ যাব ভাল হৈছে আৰু লাষ্ট এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা এইপিনে ভিউটো দেখাই দিছোঁ কি চালিয়া আজি এতিয়া ইয়াৰ পৰা ঘূৰিলোঁ আৰু হয়নে এইবাৰ মনলৈ নাযাওঁ বাট নেক্সট টাইম মেবি হয়নে আপোনালোকে কমেণ্ট কৰি জনাব যদি চাব মন আছে আমি ওলাম হয়নে আৰু এতিয়া বহুত চালিয়া ভিউ এটা দেখাই আছোঁ পিছে এইফালৰ ভিউবোৰ চালিয়াই হয়নে গোটেই ভিউবোৰে এইটো পাতত আমাক প্ৰসাদ দি আছোঁ আমাক থকা হ'লেই এইটো এইফালে যিহেতু চালিয়া ভিউ এটা কথা কৈছিলোঁ এইফালে দেখাই দিওঁ আৰু এইফালে চাব পাৰে এইফালে ৰিল শ্বুট হৈ আছে আৰু ভিউটো হৈছে এইফালে চাওক কি চালিয়া লাগিছে এইবাৰ নাযাওঁ আৰু নেক্সট টাইম খালি মন যাম ভিডিঅ'ত দেখা পাব আৰু তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া ভিউটো দেখাই ল'ম এইফালে চাওক গাইজ এইফালে চাওক কি চালিয়া লাগিছে আৰু এইফালে ৰিল শ্বুট হৈ আছে ৰিল পাই যাব ইনষ্টাত ফ'ল' কৰি দিব ডেছক্ৰিপশ্যনত লিংক আছে কচমাছ ওলাইছে যোনটো মই ইমান বছৰৰ পৰা এইফালে কচমাছৰ প্লেনিংটো আমাৰ সদায় হৈয়ে থাকি যায়গৈ আৰু এইটো দলং পাৰ হৈ গ'লে আমি টিকেট পাই যাওঁ এইয়া নেক্সট জল্দি কচমাছ খাই আছোঁ আমাৰ লাইন আপত আছে দেই গাইজ কচমাছ আৰু হাঁহৰ মাংস বহুত জল্দি ব্লগছ আহি আছে যেতিয়া খুৱাই দেখিব আপোনালোকে ষ্টে টিউন এইফালে কি লোৱা এইফালে ডাল কচু এইফালে আকৌ একবাৰ এই পৰিৱেশটো দেখাইছোঁ কি চালিয়া হৈ আছে পুৰা কুঁহি দেখিছানে আৰু এটা কথা কৈছোঁ শুনা আকৌ এহেঁতৰ যে পুখুৰী ভিউটো বিৰাট চালিয়া হয় এনেকুৱা পুখুৰী পাৰটোত আহি পিনি কিবা এটা ভাল লাগি যায় এইফালে একবাৰ চাব পাৰে আৰু এইফালে সিও ভিডিঅ' কৰি আছে আৰু এইফালে চাই দিয়া বুটলুকুৱে কচু আগত আৰু দেখাই আছোঁ আৰু এতিয়া গৈ পিনি খামগৈ লাঞ্চ কৰি পিনি ওলাই দিম ঘৰলৈ আৰু শ্বৰ্ট এণ্ড চিম্পল ব্লগ লাহেকৈ খাই মেলি এণ্ড কৰি দিম আৰু আপোনালোকে ভিডিঅ'টোত মৰম দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে জল্দি ছাবস্ক্ৰাইব কৰি লওক ভেৰি ক্ল'জ টু 10K কৰি দিয়ক আৰু কৈ নাথাকোঁ আজি দেখা নাই ভৰি গোটেইবোৰ ঘাঁ লগাই ৰিল বনাইছোগে মই অ' মাই গড দেখিছে গাইজ কিমান কষ্ট হৈছে হা তেজ ওলাই গৈছে গৈ চ' পাহৰি নাযাব জল্দি জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইফালে কচু বুটলি লৈছে তাৰপৰা খাই বৈ ঘৰলৈ ওলাওঁ আৰু হা কি কৈছা হ'ব আৰু দিয়া ওলাওঁ ভিডিঅ'টোত শুনিছে চাগে কি ধুনীয়া মাত ন চৰাই মাত হ'ব আৰু দিয়া হ'লে আৰু যাম আহা একো নহয় যাম বুলি কৈছে কি কৈছা সঁচাকৈ দেই ইয়াৰ পুখুৰী পাৰৰ পৰিৱেশটো বহুত ধুনীয়া হৈ আছে কি চালিয়া হৈছে ৰিলছে নলগাৰ কাৰণে কি হয় দেখি গম নাই পোৱা কি হয় সাপে ছাল সলালে আকৌ সলালে কয় যে ছাল সলাই যে সাপে
সেইফালে ৰাইজক হাঁহখিনিও দেখাই দিলোঁ ব'লা যাওঁগৈ আৰু এইফালে চোৱা খাই বৈ ভিডিঅ'টো এণ্ড কৰোঁ ভিডিঅ'টোত কৈ দিয়া আৰু মৰম দিবলৈ ভিডিঅ'টোত মৰম দিবা আৰু কাইলৈ আমি কচু শাক খাম আৰু এতিয়া আমি ভাত খাওঁগে দেখাওঁ ব'লা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক ইনষ্টাত ফ'ল' কৰি দিয়ক কৰিব ঐ দুইজনী এইফালে চাই দে হা হ'ব আৰু আৰু এইফালে বুটলিয়ে আছে হ'ব আৰু দিয়া আহা অ' মাই গড এইফালে দুজনীয়ে কচু বুটলি আছে এইফালে আমি দুটাই ভিডিঅ' কৰি আছোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু ভাল লাগিলে আকৌ আহিম এইবাৰ মন যাম হয়নে নেক্সট টাইম আৰু ছাবস্ক্ৰাইব কৰি থক আকৌ একবাৰ কৰি দিছোঁ হয়নে ভিডিঅ'জবোৰ পাই থাকিব আৰু ট্ৰেভেল চিৰিজ জল্দি ষ্টাৰ্ট হৈ আছে নালাগে আপোনালোকে চোৱা নাই যদি চাওক কমেণ্টত কওক আৰু এইফালে দুইজনী এইপিনে গৈ আছে হ'ল অঁ মই জানো বোলে বৈ আৰু যাওঁ এতিয়া খাওঁগৈ এইফালে হ'ব আহা ভোক লাগিছে মুৰ্গী সিজিলে হ'ব হ'ব ডান ফৰ দ্য ডে কচু দ্ৰোণ বনাই অলপে পালোঁ হৈ গ'ল ডান ফৰ দ্য ডে এতিয়া যাওঁ খাই বৈ ওলাই দিওঁ আৰু এইফালে ধুনীয়া ভিউটো দেখাই দিছোঁ একবাৰ আৰু এইফালে লাজুকীয়া ল'ৰাটো মই ভিডিঅ' কৰি লৈছোঁ এতিয়া খাই লওঁ আজি দূৰত বহিছে এইফালে এতিয়া চিকেন খাই লওঁ